এনে মনে মনে থাকিলে নহয় লোৱা তই তাই কলেজলৈ যোৱাৰ পৰা MA পাছ কৰে যিমানখিনি টকা খৰচ কৰি থৈছ মই জানো নহয় আৰু শুন তাই মাক বাপেক সুধি তোক ভাল পাইছিলে নি বনৰ পক্ষী বুলি ক'বলৈ মন যায় এইভৱ ভাল ল'ৰা এটা পালে নহয় চাকৰি কৰা সেইকাৰণে গুচি গ'ল হ'ব মনত থাকচোন তই মনে মনে থাকিলে নহয় তাই মোৰ হ'ব লাগিছে চা দুপাত দুফালে লগাই দিলে কাণতলীয়া চৰ গাল ফালি পেলাই দৰকাৰ বোলে জেল ভাত খালো এটা কাম কৰ ৰ তই এটা কাম কৰ ফেচবুকত তাই ফটো দি পেলাই এগালমান লিখি দে বৈ নহ'ল তাৰ ঘৰ নবৈ হ'ব যি হ'ল বাদ দেচোন কিন লাগি আছে তই বাদ দে কৈ থাকিব নাই বৈ তাহাঁতৰ ঘৰ যা সুধি আহ তাত তাইক চকুত হৈ সুধিয়া তোক ভাল পায় নে নাপায় হ'ব যি হয় অকল পইচাৰ কাৰণে আজিকালি ছোৱালীবোৰ তেনেকুৱা হৈছে চাকৰি লাগে আমি কি মানুহ হয় নি হ'বচোন হ'ব মনে থাক তোৰ লগতে থাকে তোৰ পৰাই খায় আকৌ তোৰে বদনাম গায় তই কিবা এটা নকওঁ কেলে হ'ব দে কোনো হ'ব দে তেনেকুৱা ল'ৰা মই পাব লাগিছিলে দুচৰ দি দিলোহেঁতেন গম পাইছ নাই হ'ব দে হ'ব নহয় সি লোকৰ আগত বদনাম গাই থাকিব তই তেনেকৈ চাই থাকিবি নেকি হ'ব দে এই বহু সময়ত বহু মানুহ মৌন হৈ ৰৈ যায় এই কোনোবাই কাৰোবাৰ আপোনাৰ বদনাম গাই আছে বা কোনোবাই আপোনাক কিবা এটা অপকাৰ কৰিছে কিবা আপোনাৰ ওপৰত হাঁহিছে ট্ৰল কৰিছে বা তেনেকুৱা ধৰণৰ ইত্যাদি কথাবোৰৰ মাজত আপোনাক দুখ দিছে আপুনি সহায় কৰা মানুহজনে আপোনাক দুখ দিছে আপোনাৰ আপোনজনে আপোনাৰ বদনাম গাই আছে এনেকুৱা কিছুমান সময়ত কিছুমান মানুহ বা বহু মানুহ মৌন হৈ ৰৈ যায় আচলতে এই মৌনতাৰ অৰ্থ দুৰ্বলতা নহয় বহু মানুহে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া কৰে ঐ তই মোক কেলৈ কৰিবি বা কাজিয়া কৰে বা তেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰটো বা যিকোনো আপোনাৰ ওপৰত কৰা সমালোচনাৰ বা আপোনাৰ ওপৰত কৰা হিংসা ঈৰ্ষাৰ উত্তৰটো তাৎক্ষণিকভাৱে দিয়ে কিন্তু কিছুমান মানুহে এই সময়ছোৱাত এই সময়বোৰৰ মাজত মৌন হৈ ৰৈ যায় বহুতে হয়তো দুৰ্বলতা বুলি ভাবে কিন্তু মৌনতা কেতিয়াও দুৰ্বলতা হ'ব নোৱাৰে কেতিয়াবা আপোনাৰ লগতো হয়তো হৈছে চাগে বা আমিও অনুভৱ কৰোঁ যে আমি যিদিনা আটাইতকৈ বেছি সুখ অনুভৱ কৰোঁ আটাইতকৈ বেছি সুখী হওঁ সিদিনাও আমি মাত হেৰাই যায় বা আমি মৌন হৈ পৰোঁ যিদিনা আমি আটাইতকৈ বেছি দুখ পাওঁ বা আমাৰ একদম শোকে খুন্দা মাৰি ধৰে সেইদিনাও আমি কেতিয়াবা মৌন হৈ ৰৈ যাওঁ আচলতে মৌনতা জীৱনৰ শ্ৰেষ্ঠ প্ৰতিক্ৰিয়া হ'ব পাৰে মৌনতা কেতিয়াও দুৰ্বল হ'ব নোৱাৰে মৌনতা কেতিয়াবা জীৱনৰ শ্ৰেষ্ঠ প্ৰতিক্ৰিয়া হ'ব পাৰে আৰু মৌনতাৰে বহু মানুহে বহু মানুহক সমালোচনাৰ উত্তৰ বা হিংসা ঈৰ্ষা অথবা যিকোনো প্ৰত্যাহ্বানৰ উত্তৰ দি যাব পাৰে এই যে বাৰে বাৰে কাৰোবাক আঘাত কৰি থকা মানুহজনক মৌন হৈ থকা বুলি আপুনি তেখেতক দুৰ্বল বুলি কেতিয়াও ভাবি নল'ব কাৰণ সেই মানুহজনে হয়তো আপোনাক মৌনতাৰে এটা প্ৰত্যুত্তৰ দিয়াৰ বাবে এটা বাস্তৱ প্ৰত্যুত্তৰ দিয়াৰ বাবে এটা ডাঙৰ প্ৰস্তুতি চলাই আছে সেইবাবে আকৌ কৈছোঁ মৌনতা জীৱনৰ শ্ৰেষ্ঠ প্ৰতিক্ৰিয়া হ'ব পাৰে মৌনতা কেতিয়াও দুৰ্বলতা হ'ব নোৱাৰে ধন্যবাদ